শুভ ৰাতিপুৱা খোৱাৰ পৰা উঠিলোঁ। উঠি বাহিৰত দেখিলোঁ বতৰটো একেবাৰে ডাৱৰীয়া। ৰাতি বৰষুণো দিছিল। সেয়ে চাওকচোন জেগাবোৰ কিমান লেতেৰা হৈ আছে। বৰষুণ পৰিলে জেগাবোৰ বহুত লেতেৰা হৈ যায়। এতিয়া আহোঁ মোৰ গাহৰিকেইটাৰ ওচৰলৈ। গাহৰিকেইটা বহুত কষ্ট হৈছে সঁচাকৈ। বিশেষকৈ বাৰিষা সময়ত গাহৰি পোহাটো বহুত কষ্ট। মোৰ দ্বাৰা যোনে এনেকৈ মুকলিকৈ গাহৰি পুহিছে বা পুহি পাইছে তেখেতসকলে বুজি পাব বাৰিষা সময়ত এনেকৈ গাহৰি পোহাটো কিমান কষ্টকৰ হয়। বৰ্তমান মোৰ এই দুটা গাহৰি আছে। ইয়াৰ নাম ৰাখিছোঁ মই কোলা, আৰু ই মতা হয়। ইয়াৰ বয়স 2.5 মাহ চলি আছে বৰ্তমান। আৰু ই মাইকী, ইয়াৰ নাম ৰাখিছোঁ সেইকাৰণে মই বগী। ইয়াৰ বয়স 1.5 মাহ। আৰু মই এতিয়া সিহঁতক দানা দিম। সঁচাকৈ জেগাডোখৰ বহুত লেতেৰা হৈছে, কিন্তু কি কৰিব উপায় নাই। বাৰিষা সময়ত এনেকুৱা হয়। প্ৰথম মই এইটো প্লাষ্টিকৰ বাল্টি লৈছোঁ। এইটো সিহঁতৰ দানাৰ কাৰণে মই লৈছোঁ। আৰু এয়া যে মদৰ জুগুলি, আপোনালোকে চিনি পাবই, মদৰ জুগুলি হয়। এই মদৰ জুগুলি অলপ লৈ লৈছোঁ। আৰু এইটো যে কিনা পেকেট দানা হয়, মই পেকেট দানা তাকো অলপ অলপ মই দিওঁ। এই মগটোৱে মই 2 মগকৈ দিওঁ, বেছিকৈ নিদিওঁ বাৰু। প্ৰতি সাঁজত 2 মগকৈ দিওঁ মই। আৰু এইটো হৈছে ঘৰতে প্ৰস্তুত কৰা দানা। কচু আৰু কোলা মিলি পেলাই একেলগে সিজাই দিছোঁ। আচলতে এনেকৈ দিলেকে গাহৰিবিলাকে খাই খুব ভাল পায় আৰু খৰচটো কমে। সেয়ে এনেকৈ বনাই খুৱাইছোঁ, আৰু এনেকৈ সদায় বনাই খুৱাওঁ, আৰু গাহৰিবোৰে খাই খুব ভাল পায়। আৰু তাৰ লগতে ভাত কেইটামানো দিছোঁ। আৰু এটা ধুনীয়াকৈ গোটেইখিনি একলগ কৰি ধুনীয়াকৈ মিলাই দিছোঁ। তাৰপাছত দানাখিনি দিমগৈ। এতিয়া সিহঁতক দিওঁগৈ। বগীয়া বগীক দিয়া দেখি কোলাও চিঞৰিছে। ৰহ কৈছোঁ ৰহ। খা ধুনীয়াকৈ খা। আপোনালোকে চাওক এই সুন্দৰকৈ খাইছে দানাখিনিটা, চাওক এই সুন্দৰকৈ খাইছে। এতিয়া অকণো নষ্ট নকৰে, ধুনীয়াকৈ গোটেইখিনি ৰুকি বাকি খাব। আপোনালোকে চাই থাকিব। আৰু গাহৰি দানা দিয়াৰ সময়ত সিহঁতক গাটো আঁচুৰি দিব লাগে। তেতিয়াই কিবা এটা হ'লে সিহঁতে লাৰিব দিব, বা কিবা এটা বেমাৰ বেখিনি হ'লেও লাৰি থাকিব দিব, নহ'লে লাৰিব নিদিব। আৰু বিশেষকৈ ৰছী বান্ধিলে এইটো প্ৰব্লেম দেখা পোৱা যায়। কাৰণ তেতিয়া টানে ন, টানাৰ লগে লগে চিনটো পূৰা বহি যায়। আৰু মাজে মাজে চাই থাকিব লাগে, লুজকৈ বান্ধি ৰাখিব লাগে। এইখন জেগাতে মই সৰুকৈ গাহৰি গঁৰাল এটা বনাম বুলি মনতে আশা পুহি ৰাখিছোঁ। আৰু মাটি উঠাই থৈ দিছোঁ, ট্ৰেক্টৰ লগাই মাটি উঠাই থৈ দিছোঁ। কিন্তু মই এবাৰ বনাব নোৱাৰিম, হয়তো আহাবাৰ হ'লেও বনাম। বিশেষকৈ মোৰ পইচা কেইটামান অসুবিধা হৈ আছে, সেইটো কাৰণে মই বনাব পৰা নাই। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে সকলো লোকে ধন্যবাদ। বাই বাই।